এখন দস্তুৰ মত মোৰ ভিনীৰ ঘৰ এখানতো মোৰো ভিনীৰ ঘৰ হলি কি হব ভিনীয়ে প্ৰথম মোৰ বাইক বিয়া পাতি আনছি তাৰ পিছতহে তোৰ বাইৰে আইছি বাইৰে যদি ইমানেই ভাল তেনেহলে মোৰ বাইক কিয় বিয়া পাতি আনিছিল তহঁতে মনে মনে থাকবি না হা কিয় থাকিম মনে মনে আজি বিচাৰ হ'বই লাগব সদায় সদায় কিহৰ ইমান ভেকু ভাওনা এই তুই হঠাতে কিয় কাজে লাগি থাকা আৰু ঐ ভিনী আজি কিন্তু ফেচলা হবাই লাগিব তোক মোৰ বাইক লাগব নাই সৰু মাকে তোক লাগব সুখী এৰিলে সৰু মাককে এৰিব ডাঙৰ মাকক কেনেকে এৰিব কাৰণ ডাঙৰ মাকক আগতে বিয়া কৰি আনছে না হেনেহেন কথা দেচোন হয় না সখী এই তো মনে মনে থাক মই এটাকৈ এৰিব নোৱাৰাম মই দুইটাকে ৰাখিম আৰু দুইটাকে ৰাখাৰ কাৰণে তোৰ গণ্ডগোলটো হৈ আছে এটাক এৰি দি এটাক ৰাখি দি তেতিয়া বিন্দাছ থাকিব পাৰিবি সখী ভিনী তই মনে মনে থাক আমাৰ বাইক ভিনী কে এৰিব দস্তুৰ মত এখন ঘৰত বাইক বিয়া পাতি আনছি এনে আনালে নহয় এই বিহু দিনাতন দে এনকে মন গিলা অশান্তি কৰি নাথাকবি মানুহে শুনলি কি কব খং উঠবা লাগলে কিন্তু মই পিঠাও নবনাম বিহুও নাপালং নাখাও নালগে আমি খাম নহয় আমি খামতো কাম হলি কৰবা নৰা কিন্তু খাত টাইমত হলি আগবাঢ়ি আহা এই তুই মনে মনে থাক এই তুই কি কাজে লাগি থাকা আৰু তই এইফালে কাম কৰিবি যা তই এইফালে কাম কৰিবি যা একদম মোৰ মাথাটো নষ্ট কৰি দিছা আৰু কিছানা নাই আৰু তই কি চাইছা আৰু তই ভিতৰত কাম কৰিবি যা হ'ব দে একদম মাথা নষ্ট কৰি দিলে মোক একদম বৰষুণে দিব লাগব আৰু উই ডাঙৰ মাকে এইবিলাক যে একদম অৰিজিনেল চুঙা পিঠা আৰু এইবিলাক যদি পুৰা খাটি মোৰ দৈৰ লগত দাবাই দিয়া কোনো চাইড এফেক্ট নাই আৰু এই অৰিজিনেল হলিওচোন আজিকালি মানুহগিলাখানে কষ্ট কৰি বনাই খাবাই নোখোজে কেৱল ৰেডিমেডহে কিনি খায় যিমান ৰেডিমেড খালিও বাই ঘৰত বানোৱাৰ নিচিনা কেতিয়াও হবা নৰে ঠিকে কৈছা কেকৰি উই ডাঙৰ মাকে সিজি চিজাই ভালকে চাবিচোন নহ'লে চল চল হৈ থাকব আৰু ঐ কেকৰি পুৰা জুই দে আৰু জুই দিয়ে আছোঙে ভিনী এখেৰত জুই না নুমে নুমে যায় এই যেমান নুমাই গিলিও কেকৰি চুঙা পিঠা খেৰৰ জুইতহে পুৰবা লাগে অলপ ঘূৰাই ঘূৰাই দিছো তই কেকৰি নালাগে ৰ তাৰ হাতটো পুৰব নহয় মই ঘূৰাই দি আছো আৰু দে পিছে ঘূৰাই দিছো ঘূৰাই দি পুৰবা চাবি ভালকে জুইৰ ঘূৰা অলপ কমাই দিছো ৰ Bye. Oh, bye. Bye, hey. What gilling? Hey, bye. Opa. Hey. Ahi pali bozar pe. Hey, sao? Jaman dangar hanchu. Bozarot jaman dangar hase, sobotke dangar hato manchu. Aro ete jala mosla jaman joto ji lage sob anchu. তোৰো একেবাৰে কম ডাঙৰ চকু নহয় দে আমি আছো মানুহ দুটা এই মস্ত ডাঙৰ মতা হাঁহটো কোনে খাই দেচোন বাৰু ইমান সোপা মাংস ভাই এইটো ভোগালী বিহু ভোগ কৰাহে কথা ইয়াক আজি খাবা নল্লি কালি খাম কালি নল্লি পৰহি খাম মুঠুৰ ওপৰত ভোগালী বিহু ভোগ কৰিম আৰু হলিও হাঁহৰ মাংস ইমান বেছিকে খোৱাটো ভাল কথা নহয় বাপা তাতে ইমান তেলাল হাঁহটো লৈ আহিছা উপায় নাই ভাই এই হাঁহটো মই বজাৰত 3 ঘণ্টা বিচৰি ৰাইজৰ দামতকে 100 টকা ওপৰত দি পেলাই কিনি আনছো গতিকে এক মই এতিয়া কাটা বাছা কৰো তই ৰান্ধা বাঢ়াত লাগি যা বাপা আজি নহলে হাঁহটো তই বনোৱাই মই পিঠা লাৰু খিনিকে কৰো নাই নহব ভাই ভাই আৰু বোকা কোমৰা বনোৱা এখন গাঁৱত তোৰ এটা এক্সট্ৰা নাম আছে গতিকে তয়ে বনাব লাগব দৰকাৰ হলি পিঠা মই বনাম হলটো হয় নেকি তেতিয়াহ'লে তই হাঁহটো কাটা বাছা কৰ মই পিঠা লাৰু খিনি যোগাৰ কৰি থৈ আহো দেচোন মোনাটো লৈ যাওঁ এইখিনি লৈ যা মই গৰম পানী খিনি কৰি আনি আছো যা বাছা আজি ভোগালী বিহুৰ তোক পুৰা ভোগ কৰিম তাতে আকৌ বোকা কোমৰা দি ভাই পালাঙৰ তলত বোকা কোমৰাটো আছে লৈ আহিবি এক মই কাটা বাছা কৰো আৰু দাখানো লগত লৈ আহিবি ঐ সৰু মাকে আজি কিন্তু উৰুকাৰ খানাটো তামাম বনাইছা খাই বিৰাট টেষ্টি লাগিছে আৰু কি কথা কৈছা সখী এই সৰু সখীয়েনি জহাই কোমৰা দি যেনেকে হাঁহৰ মাংসটো বনাইছে নহয় ফুৰুটি আহিবাৰে মন নাছিল কিন্তু ৰচুন্দ্ৰ মোৰচোন কিবা পাথৰ মাংসটো খাই কিনে ভেড়া ছাগলী মাংস খোৱা যেন লাগছি
সখী ভিনিয়ে বা আৰু কিহৰ মাংস আনি দিলাক ফেৰাই আনলাক না পাঠাই আনলাক বা ভিনিহে জানব আৰু দে হ'ব দে হাৰ্দি থকা মাংস আনছি তো যি খালং আৰু হয় দে ঠিকেই কৈছা মানুহটো হা ছাল এৰাই ফেলে আলাই থৈ দিছে ছাগলীটো এতিয়া পঠাই থৈছি না ভেৰাই থৈছি কেনেকে জানবহি মাংস যিয়ে নহওক বনোৱাটো মেইন কথা আৰু বনাইছে কোনে আহা মেৰে হাত মে যাদু হে যাদু আমাৰ বাই যদি মন দি বনাই নহয় তামাম বনাই আৰু আমাৰ বাই বনালি 5 ষ্টাৰৰ ৰান্ধনিও পত্তা নাপায় সেইকাৰণে উগাৰ মাৰি মাৰি তৰণিয়ে পোৱা নাই কথা দেচোন এই তহঁতে দেখোন কেৱল সৰু মাকৰ মাংসৰ আঞ্জাখিনিহে গুণ গাই থাকছা মই দেখোন ইমান ধুনীয়াকে মাছৰ আঞ্জা বনালো তাইও দেখোন গুণে নাগাৱে হে তই বনোৱা চিতল মাছৰ আঞ্জাখন বিৰাট টেষ্টি হৈছে আৰু হ'ব এতিয়া কথা কাটা কাটি কৰি থাকিব নালাগে আৰু এই ভিনি আমি কথাৰ কাটা কাটি কৰা নাই নহয় এই সোপাইহে আৰম্ভ কৰিছে ঐ এতিয়া মনে মনে থাক তহঁতৰ কথা শুনলি নহয় হজমৰ ভাতটো খবককে ওলাই আহিব মুখেদি ঐ কিনো আজি উৰুকা বুলি আমি এটা বিহু গীত গাই চবে নাচোং দে এই বুঢ়িয়া কথা কৈছে সখী হয় সৰু মাকে তই এতিয়া বঢ়িয়া আছে বিহু এটা গাব লাগব আৰু অ বাই আৰম্ভ কৰ হ'ব দে দে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ডাক্তার বাবু শুনছা বৰি হৈছে ভোগৰ ভোগালী বিহু এই মানুহৰ ঘৰে ঘৰে লাৰু পিঠা চুঙা পিঠা এইগিলা চব গেৰগেৰে মাৰাহে কথা দেখিব ভুল কৰ ঐ আপুনি একদম শুদ্ধ কথা কৈছি আমাৰ আজি কিমান ভাল লাগছি বিহু বুলি প্ৰথম আলহী আপুনিয়ে আৰু অলপ দৈ লৈ আছো ৰ ডাক্তৰ হ'বৰ কাৰণে একদম খাটি মোৰ দৈ আমাৰ ভিনি নিজে লৈছি মোহৰ খুটিৰ পৰাই হ'বই হ'ব ভিনিয়াৰ খুটিত দৈ খাই মোৰ নিজৰ খুটিয়ে বাহিৰ হৈ যাব এ নাযায় দে নহ'লে অলপ জলপানকে দিওঁ ডাক্তৰ বাবু এই নৰা সেই খখত গেৰগেৰে মাৰিহে দিম তাৰপিছত পাত্তাই নাপাওঁ নহয় সেই চাইকেলতহে যাব লাগে নে ৰাম নাম সত্যহে বুলি কয় সেই চাঙিতহে যাব লাগে কিনো কলিয়ে ডাক্তৰ বাবু একো নহয় দে খা কি হৈছে বুকুখন সোপা মাৰি ধৰছি মাৰ ক'ত মাৰি পিঠিত মাৰ ঐ নামৰা কিয়া কিনো চাই আছা আমাৰ ঘৰত যদি ডাক্তৰ বাবু মৰি যায় আমি ফাঁচি মৰবা লাগব কি হ'লে ডাক্তৰ বাবু কি হৈছে বোলে অ ৰহিলা কি হ'ব এতিয়া ডাক্তৰ বাবু কি হৈছে অ ৰহিলা কি হ'ব এতিয়া আমাৰ মোৰ বিৰাট ভয় লাগছে ঐ ডাক্তৰ বাবু উঠে উঠকচোন উঠক ডাক্তৰ বাবু নেকি নাই ৰ আছে এই ডাক্তৰ বাবু উঠে কিনোৱে হেল্ল' গাইজ এয়া চাওক আজি আমি বিহুৰ দিনা দুই পতি পত্নীয়ে মিলা প্ৰীতিৰে জলপান খাই আছো এইটো মোৰ মতা ৰাতি দভাগলৈ ঘৰ নাচাপি হাৰাশাস্তি কৰে মোক মোক শান্তিতে জলপানখিনি খাবা দিবিনে নে তোৰ মোবাইলটো আফল মাৰি ভাঙি পেলাম মইনো কি বয়া কথাটো কৈছো যিটো হৈছে সেইটোৱে দেখুৱাইছো মই ক'ত যাম ক'ত নাযাওঁ কি খাওঁ কি কৰো এইগিলা পৃথিৱীৰ মানুহক দেখাবৰ কাৰণে তোৰ কি দৰকাৰ আছে ইটা তোৰ ভয় লাগছি তোৰ যদি ইমানে ভয় লাগে বয়া কাম গেলা কৰা কিয় হ'ব আৰু এতিয়া থৈ এইগিলা এই বিহুৰ দিনা মোৰ আৰু মাথাটো গৰম কৰি নানবে হ'ব দে লাইট কৰা নাই বন্ধ কৰি থৈছো দে এতিয়া জলপানটো দে খাওঁ কিয় ইটা মৰম লাগছি সেই তোৰ বিহুৰ দিনা কাজিয়া কৰি থাকবি নেকি মৰম নকৰে দে জলপানটো দে তই চুঙাটো কাট মই জলপান খিনি বাকো চুঙাটো পিছত খাম এইটো দিছন দে নিচা লাগি আছে দৈটো দে আগতে তুলচোন তাৰপিছত বা বঢ়িয়া দৈয়ে হ'ব চেনি উঠ বৰ্তান দেখোনে হ'ব না হ'ব দৈটো ভাল না বঢ়িয়া নিমখ আনমান নহ'লে
খা ভাল লাগছি না বিৰাট ভাল লাগছে টেঙা এনে পাও বস্তু টেঙা হলেও খা খা ডাক্তার বাবু বেজাই হৈ গেলি নেকি এই নহলি পিছে হাপানি ডাক্তৰ ইমান সোনকালে নমৰে সেই দৈয়ে জলপানে পেট পালা যেতিয়া এতিয়া মই ফিটিং আৰু হলেও আপুনি একদম ভয় খুৱাই মাৰিলে এতিয়া পিছে একলাই ঘৰ যাব পাৰিবনে নোৱাৰে পাৰিম সেই গিয়াল লাগিল যেতিয়া এতিয়া মই যাব পাৰিম পাৰবি তেনেহ'লে এটা কামেই নকৰা কিয়া আপুনি সোনকালে যাওঁতে ভাল হ'ব নেকি যাম পিছে মই এটা কথা ভাবছো এই টিফিন কেৰিয়া আছে যদি এই জলপানে দৈয়ে অকণমান ভৰাই নাথাকি ঐ কাতি মহত দৈ আজিকালি পাবাই এটা হা আৰু এই কাতি মহত দৈ বৰ ভাল লাগিলেই পিছে মই আহোঁ দে হা এই বেজাই ভাল লাগিলেই আজি হে প্ৰভু ভাল বচালা আজি হয় দে বাই নহ'লে আজি বিহুৰ দিনটোতে গোটেই মকা ফাঁচি মৰবা লাগিব তোৰ কাৰণে হৈছে তোৰ কেনেকে আঠা লগা জলপান কোনে দিব দিছিল তাক আঠা লগা জলপান মই বনাইছিলো নেকি তইহে বনাইছিলি মই বনোৱা নাই ডাঙৰ বাই বনাইছিল হ'ব দে ইটা কাজি লাগি থাকিব নালাগে বহুত কাম আছে এইখিনি লৈ ল পাছেনি আৰু দিম নেকি এ হ'ব ইয়াতকে বেছি নেদবি এনাই চুগাৰ বেমাৰে মোৰ বাউণ্ডাৰী পাওঁ পাওঁ হৈ আছে এই জলপানে দৈয়ে অলপ খাই ল কিবাকে পেটটো ঠাণ্ডা পৰে যদিও পৰক মোৰ কথা নামানা নহয় ৰাতি ইমান কলো মাছে মাংসয়ে গোটেই সোপাত অগ্ৰি খালি পুৱালৈকে অলপমান থম বুলি কলো তাকো নামানলি তোৰ পেটৰ বেমাৰ নহয় আৰু কাৰ হ'বই বাপা উপায় নাই ভাই তিনিটা বস্তু আগা লাগে পালতোন পুৰহাই একদম দাবে দিল তিনিটা বস্তু মানে এই তেল হাইনি বোকা কুমড়ো তাৰপিছত বইলাৰ এই তিনিটা একেলগে পাই একদম ঠেলে ঠেলে ভৰাই দিলোঁ সেইকাৰণেহে পেটটো পাক মাৰি ধৰিছে হ'ব দে এতিয়া আৰু পেটৰ কথা ভাববা নালগে নহ'লে আকৌ লাগব নহয়ে ভাই মই যাবায়ে লাগব নেকি পেটটো কামুৰাব ধৰিছে নহ'লে হাগিছ পিন্ধা লাগব হে ভাই মই যাওঁৱে আই আজি বিহুৰ দিনটোত মোৰনো ভাইটোৰ কি হ'লে এই সোপা চব মোৰেতো ইমান জুতি লাগাকেনো ৰান্ধি ফালে কিয় খুৱাই মুচিলো মই তাক এনেকে নুখুৱালেও হ'ল হয় আই মোৰ দেখোন পেটটো কিবা হাত মাৰি মাৰি ধৰিছে নে মুখা মহত দৈ বুলি পেলাই কিবাহে দৈ দিলা নেকি আয়ো যাবাই লাগব গম পাওঁ বাপা শুনলে নাই ময়ো যাবাই লাগব এই শুন যদি সোনকালে ওলাইচোন Chimpachika, achika, chimpachika, achika, chimpachika. ঐ ছাৰ ঐ সাংকালে চো ছাৰ গাড়ী চাৰিয়ে যাব আৰু ঘূৰি আহিব লাগিব না ছাৰ এই ৰচোন তই আমাৰ লগতে দাম বুলি ভাবিছ নেকি মই কিন্তু ওলাই আছো ঐ কালু তই ক'তো যাব নালাগে তই ঘৰত থাক তই যদি আমাৰ লগত যাৱ ঘৰখন কোনে চাব আৰু শুন তোৰ কাৰণে বিহুৰ পিঠা লাৰু মাহ কৰাই চব লৈ আহিম নহয় আৰু লগতে মই আঠা দৈও লৈ আহিম উগাৰ মাৰি মাৰি যিমান মন যায় খাই থাকিবি মই মিছাতে এনেই ওলাই লওঁ পাছে মহাজন দুটা কিহৰ দৈ আনিবি তে মাইকী ছাগলীৰ দৈ না পাঠা ছাগলীৰ দৈ ঐ মূৰ্খ ছাগলী গাখীৰে দৈ বনাই নেকি মহৰ দৈ খাটি মহৰ দৈ মোৰ মানে সেই যে আমাক কামোৰে সেই কামোৰে মহৰ দৈ নেকি এফালে যাবলৈ ওলাইতো এই সময়ত মাথাটো নাকাবি তোৰ কাৰণে কি কি আনিব লাগে আমি জানো নহয় ঐ কালু তই কৰবালৈ গ'লে ঘৰটো তলা মাৰি থৈ যাবি দেই মোতকে বেছি বিশ্বাস কৰা তলাটোকে হা মই মানে কি তলাটোতকে তলত এই ডালৰ লগত কথা পাতি থাকি কি লাভ ঐ দানৰ গুৰি দে পেটি বল আলু শুন তই কিন্তু ঘৰত থাকিবি দেই ঘৰৰ পৰা ক'লৈকো নাযাবি হ'ব দে নাযাওঁ মই কত আৰু আপোনালোকে সাংকালে যাবি আৰু সাংকালে আহিবি আৰু মোৰ কাৰণে কি কি বস্তু আনে বেছিকে আনিবি হ'ব দে ঐ ব'লক ভালকে থাকিবি ধেত তেৰি ইমান আশা কৰি ওলাইছিলো মই মোৰ আশা চব চেষ্টা পাৰি নাহিল বিয়া কল নাপাতিলেও নহয় আজি যদি বিয়াখন পাতিলে মই সৰু সৰু এনেকে বিহু খাব যাব পাৰিলো হয়